নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ। আজি মই মাছৰ এটা ৰেচিপি বনাব লৈছো, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ লৈছো। আহকচোন কেনেকৈনো বনাইছো জানিবলৈ ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই ৰৌ মাছ লৈছিলোঁ। মাছ কেইপিচ মই নিমখ দি এবাৰ ধুইছিলোঁ যদিও আকৌ এবাৰ এই পানীখিনি নিমখ আৰু নেমু ৰস দিছিলোঁ, দি আধা ঘণ্টাৰ বাবে মাছ কেইপিচ ইয়াতে থৈ দিছিলোঁ আৰু এতিয়া পানীৰ পৰা উঠাই ল'লোঁ। এনেকৈ কৰিলে মাছৰ কেঁচা গোন্ধটো নাথাকে ভাপত দিয়া মাছৰ। আৰু এতিয়া নিমখ দিলোঁ, হালধি দিছোঁ আৰু অকণমান জলকীয়া পাউডাৰ দিছোঁ আৰু কেইটোপালমান নেমু ৰস দিছোঁ। আৰু এতিয়া মাছ কেইপিচ ভালকৈ নিমখ হালধি মিলি যোৱাকৈ হাতেৰে মিক্স কৰি দিছোঁ। আৰু মই 3 চামুচ সৰিয়হ 1 চামুচ পোস্ত লৈছিলোঁ, 15 মিনিটৰ বাবে পানীত ভিজাই ৰাখিছিলোঁ। আৰু এতিয়া ইয়াতে মই মিঠাতেল দিলোঁ, 2টা কেঁচা জলকীয়া দিছোঁ আৰু পানী দিছোঁ। দি এতিয়া ভালকৈ মিক্সিত পেষ্ট কৰি ল'ম। মিহিকৈ পেষ্ট কৰিলে ভাপত দিয়া মাছটো খাবলৈ ভাল হয়। আৰু মই একেবাৰে মিহিকৈ পেষ্ট কৰিছোঁ। আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ। কেঁচা মিঠাতেল আৰু সৰিয়হ পেষ্টখিনি ভালকৈ মাছত মিলাকৈ আকৌ এবাৰ মিক্স কৰিছোঁ। আৰু মিক্সি জাৰটোত অলপ সৰিয়হ পেষ্ট লাগি আছিলে, সেইবাবে অকণমান পানী ঘুলি ইয়াতে পানীখিনিও দি দিলোঁ। আৰু 4টা কেঁচা জলকীয়া অকণমান ফালি ইয়াতে দি দিছোঁ। আৰু এতিয়া গেছটো জ্বলাই ইয়াতে কেৰাহীখন পাতি দিলোঁ। পানী দিছোঁ, পানী মই বেছি দিয়া নাই, যিমানটো জোখত লাগে সিমানেই দিছোঁ। আৰু এই ভাপত দিয়া বাচনটো ইয়াতে দি দিলোঁ, মাছৰ বাচনটো। আৰু ওপৰত এখন ঢাকন দিছোঁ আৰু ইয়াৰ ওপৰত আৰু এখন ঢাকন দিম আৰু আধা ঘণ্টাৰ বাবে থৈ দিম। এই আধা ঘণ্টা হৈ গ'ল আৰু ভাপত দিয়া মাছ এয়া ৰেডি হৈ গ'ল আধা ঘণ্টাত। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ধুনীয়া কমেণ্ট কৰি মোক উৎসাহ জনাইছে তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া গৰম ভাতৰ লগত মাছৰ ভাপত দিয়া ৰেডি হৈ গ'ল। আজিলৈ আহোঁ, ধন্যবাদ।